কি খবৰ আপোনালোক সকলোৰে আশা কৰো আপোনালোক সকলো বহুত ভালে আছে ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বৰ্তমান মই ঘৰতে আছো এতিয়া অলপ পিছত যাম তাৰ পিছত আপোনালোকে ভিডিওটো চাই থাকক থাম্বনেইলটো দেখি চাগে গম পাইছে মই আজি কোড গৈ আছো কি কথা তো ভিডিওটো সম্পূৰ্ণকৈ চাই যাওক মই উলাই ৰেডি খালি মুৰত টাৰবানটো মাৰিব আছে তাৰ পিছত এতিয়া মই য'ত শ্ব' হ'ব তালৈ গৈ আছো মই ফাইনেলি মোক কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই কমেণ্ট ছেকশ্যনত সম্পূৰ্ণ ভিডিওটো চাই থাকিব তাৰ পিছত মই ষ্টেজত কি কৰোঁ কি নকৰোঁ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে দেখা পাব ষ্টে টিউন গৈ আছো য'ত শ্ব'টো হ'ব আজি তালৈ গৈ আছো হাতত বস্তু পাতি আছে আৰু হিলছ পিন্ধি আছো যে ওপৰৰ পৰা নামি আহিবলৈ বৰ ভয় লাগে মানে পৰি থাকো বুলি এতিয়া আজিৰ অনুষ্ঠানৰ ভিডিঅ' কিছুমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কৰিছো মোৰ নাম পংখী বৰা মই এগৰাকী ছাত্ৰী লগতে মই আকাশবাণী নগাঁও কেন্দ্ৰৰ যুৱ তৰংগ অনুষ্ঠানৰ লগত জড়িত এগৰাকী এনাউন্সাৰ আৰু বৰ্তমান মই এগৰাকী পৰিৱেশ কৰ্মী আৰু সমাজ কৰ্মী হিচাপে সমাজৰ হকে কাম কৰি আছো ধন্যবাদ পংখী বৰাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই ৰূপম থৰ ডাঙৰীয়াক অনুৰোধ জনাইছো ধন্যবাদ শেষো হ'ল এতিয়া মই খায়ো ল'লোঁ পেট পূজা কৰি ল'লোঁ তাৰপিছত ঘৰ গৈ আছোঁ এতিয়া মই এতিয়া আহি ঘৰ পাম আৰু অলপ দূৰ আছে মোৰ ঘৰলৈ অকণমান খোজকাঢ়িব লাগে তাৰমানে সেইকাৰণে বাকী পালোহি আৰু ঘৰ ৰাস্তা আৰু মোৰ ভৰিত আছে হিলছ চাওক মই কেনেকৈ খোজকাঢ়ি আহি আছোঁ ৰাস্তা বেয়া হৈ গৈছে মোৰ দেই মোৰ মানে কেনেকুৱা ষ্ট্ৰাগল হয় ইয়াৰ পৰা মানে ঘৰৰ পৰা যেতিয়া মই ওলাই যাওঁ ক'ৰবালৈ কিমান দিগদাৰ হয় আপোনালোকক দেখাম বাৰু এদিন মই কিমান দূৰ খোজকাঢ়ি যাওঁ মই সেইটোও দেখাম কিন্তু আজি মই হিলছত আছোঁ উপায় নাই মোৰ ঘৰটো বাইপাছৰ একদম লগতে কিন্তু বাইপাছত মানে টেম্পু নাপাওঁ ই ৰিক্সাও নাপাওঁ সেইকাৰণে মই অকণমান দূৰ খোজকাঢ়ি যাব লাগে অকণমান মানে নহয় প্ৰায়ে খোজকাঢ়িয়ে যাব লাগে তো সেইখিনিৰ পৰা মানে ইমান সুবিধা নাই এনেকৈ যোৱাটো হ'বগৈ পিছলৈ কিন্তু এতিয়া ইমান সুবিধা হোৱা নাই কিন্তু বাইপাছৰ পৰা মোৰ ঘৰটো একেবাৰে লগতে মানে এতিয়া ধৰক যদি গুৱাহাটী যাওঁ যদি যোৰহাট যাওঁ মানে আপাৰ আছামো যদি যাওঁ তেতিয়া মানে একদম ওচৰতে মানে গাড়ী ঘোঁৰা চব পায় খালি সেই মেইন টাউনলৈ যাবলৈ অকণমান দিগদাৰ হয় তো মই এতিয়া ঘৰ সোমাম আৰু ঘৰহে পালোহি তো ফাইনেলি ঘৰ পালোহি অত দূৰ খোজকাঢ়ি এইটো আমাৰ আকি আপোনালোকক কৈছিলোঁ যে মোৰ ঘৰটো বাইপাছৰ একদম লগতে কিন্তু মই যেতিয়া গাড়ীত উঠিব যাওঁ ইয়াৰ পৰা 1-2 কিলোমিটাৰ খোজকাঢ়িব লাগে আৰু আজি মই আপোনালোকক দেখাম মই কিমান দূৰ খোজকাঢ়োঁ কি কথা এতিয়া বাজিছে 12:05 আছে আৰু মই এতিয়া ঘৰৰ পৰা ওলাম আৰু মই য'ত গাড়ীত উঠোঁ সেইখিনি জেগা মই কিমান সময়তনো পাওঁগৈ আপোনালোকক দেখাম চাই থাকিব গৈ আছোঁ এতিয়া ৰাস্তাতে আছোঁ আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো মই কিমান সময়ত গৈ পেলাইনো মেইন ৰোডটো পাওঁগৈ মই ঘৰৰ পৰা জাষ্ট ওলাইছোঁ 12টা বাজিবলৈ এতিয়াও 4 মিনিটমান আছে ঘৰৰ পৰা ওলাই মেইন ৰোড পাওঁতে এখন বাঁহ তল পায় মানে ৰাতি হ'লে কেতিয়াবা ইমান বেছি ভয় লাগে নহয় কোনো মানুহ দুনুহ নাথাকে আৰু দেখাই আছোঁ বাৰু আপোনালোকক আৰু ইমানেই বান্দৰ ইয়াত এয়া বাঁহতল বহুত বান্দৰো আছে দেই ইয়াত বহুত বান্দৰ আছে
এইটো আচলতে গৰু বাটহে আৰু বাইপাছ থাকিলে মোৰ পিছফালে মানে মোৰ ঘৰৰ একদম লগতে বাইপাছ, কিন্তু এইটো হ'ল বাঁহতল। মোবাইলটো থপিয়াই নিনিলেই হৈছে। কি ধুনীয়া, ধুনীয়াও লাগে দেখি, কিন্তু মানে ভয়ো লাগে। আমাৰ আগতে ভয় লাগিছিলে, কিন্তু আজিকালি ইমান ভয় চয় নালাগা হ'ল। হয়, আহি থাকে অভ্যাস হ'ল যে। কেনেকুৱা জংঘল চাওক। জংঘলৰ মাজত মই আৰু সেইজনী, ঐ এইফালে চা, আমি দুজনীয়ে ছোৱালী জংঘলৰ মাজত। ফোন উঠাই লওঁ। আৰু এতিয়া ঠিক 12:20 হৈছে আৰু মই আহি পালোহি। টেম্পোৰ কাৰণে ৰখি আছোঁ। টেম্পো এখনো অহা নাই এতিয়ালৈকে। সেইখন এখন আহিছে টেম্পো। চাওক কিমান সময় লাগে, 12:20 আহি পেলাই পাইছোঁহি এইখিনি জেগা। টেম্পোৰ পৰা নামিলোঁ, এতিয়া কলেজলৈ গৈ আছোঁ ৰিক্সাত। কলেজ পাম আৰু এতিয়া। কলেজত অলপ কাম আছে, মেমক লগ কৰিব আছে। তাৰপিছতে ইয়াৰ পৰা ওলাম আৰু এখন মোৰ কলেজ। মই এতিয়া কলেজত আছোঁ আৰু কলেজ কেণ্টিনখন এবাৰ দেখাওঁ। ইমান ধুনীয়া আমাৰ কলেজ কেণ্টিনখন। এইখন মোৰ কলেজ কেণ্টিন। ইজনী অফচাৰিন বহি আছে, এয়া মেম। এয়া মোৰ কলেজ কেণ্টিন দেই। ভিডিঅ' কৰিছোঁ মেম, হাই এটা কৈ দিয়ক। অঁ, তাকে মই কলেজ কেণ্টিনখন দেখাইছোঁ এবাৰ চবকে। এয়া, অঁ হাই, ভালনে? হা, আছোঁ মেমৰ লগতে আছোঁ বাহিৰত। আছোঁ আৰু জাষ্ট কলেজখনলৈ আহিলে ভালেই লাগি যায়, চবেই ইমান মৰম কৰে। আহি পোৱাৰ পিছত ইহঁতৰ উৎপাত চা। কি হ'ল, কি হ'ল, হা কি হ'ল? অ' আহ 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 আহ। চ' মই এতিয়া আহি ঘৰ পালোহি আৰু আজি দিনটো বহুত বেছি ভাগৰুৱা আছিলে। এছাইনমেণ্ট ঠিকছে এসোপামান দিছে, এছাইনমেণ্ট কৰিব লাগিব এতিয়া আকৌ। তাৰপিছত আজি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, মানে কি হ'ল, মোৰ মোবাইলটো পৰি পেলাই অকণমান ভাঙিলে, টেম্পাৰখন অকণমান ভাঙিলে, সেইকাৰণে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, মনটোও বেয়া। তাৰপিছতে এতিয়া সেয়া আৰু এতিয়া এছাইনমেণ্টখিনি কৰি। ভিডিঅ'টো ইমানেই আছিলে আৰু মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব, আৰু লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো নতুন এটা ভিডিঅ' লৈ পেলাই পুনৰ আপোনালোকৰ আগলৈ আহি আছোঁ বহুত সোনকালে। টিল দেন, বাই বাই।